ককাইদেউ এইডালনো ইমান গধুৰ বিচাৰি পালেনে আপুনি এই কি নকবা বহুত ডাঙৰ ডাঙৰ আছে এইডালো ভালকৈ ল বুলিয়ে নেপালো সেই দেখিয়ে এইডালকে উঠাই লৈ আনিলো আৰু উপায়টো নাই ধৰক ধৰক ভালকৈ ধৰক এতিয়া মোক পেলাইহে মাৰিব এই মস্ত কলটা দাঙিবলৈ দিছে এইফালে মূৰটো মই চেপেটা হৈ গৈছে চেপেটা নহয় দিয়া মোৰ পিছে পিছে আহি থাকা এতিয়া গানেই আছে দেখোন পিংক কালাৰ কলডিল পুগা গালত কলা তিল থৌকে আপোনাৰ গানবিলাক এতিয়া আৰু আমি সেই খুঁটিবিলাক পুতিব লাগিব ঐ দাদা আমি আজি সেই খুঁটিবিলাক একেবাৰে লাভ চিং কৰি দিম দিয়ক বহুত ভাল লাগিব এই আজিকালি সেই লাভ চিংটো দিলে ভাল নালাগেতো আজিকালি সেইবোৰ মই এটা বহুত ধুনীয়া ডিজাইন চাই আহিছো মোবাইলতে সেইটোকে দিম দিয়া আপুনি নেজানে সেই যোৱাবাৰ মইহে পুতিছিলো ইমান ধুনীয়াকৈ সেই লাভ দিছিলো চবেই তাত কিমান চেলফি উঠিছিলে মই আকৌ যোৱাবাৰ নাছিলোৱে নহয় যোৱাবাৰ কথা কৈছে যোৱাবাৰচোন আপুনি সেয়া জান্দি মুণ্ডা খেলি জেলতে সোমাই থাকিল তেনেকৈ নকবা দেই তোমালোকেহে জেলত গ'লাহেঁতেন মই দৌৰি পলাব নোৱাৰাইহে মই অকণমান ভৰিখনৰ সেই অলপমান প্ৰব্লেম আছে বাবেহে নহ'লে তোমালোকেও সেই গোলা হৈ তুমিয়েতো গুটিকেইটা লৈ আছিলা মোৰ গাত আপুনি গুটিকেইটা পেলাই গৈছিল বুলিহে নহ'লেতো মোৰ গাত নাছিলে গুটি আপুনিহে সেই গুটিকেইটা মোৰ গাত দলিয়াই থৈ গ'ল এনেকুৱা নকৰিব নাপায় দেই সেইকাৰণে আপুনি এই পাপ লাগি পেলাই জেলত গৈছিলে